আচলতে মোৰ দাদাৰ লগত কাজিয়া কৰিলে কাঞ্চি বজাৰ মানুহে দুজন মানুহে ইউচুফ আলী আৰু ৰমজান আলী আৰু দুজন আছে মই নাম নাজানো বেলেগকৈ মই দাদাৰ লগত কাজিয়া কৰাৰ পিছতে মই ঘৰত গৈ আছোঁ যোৱাৰ পিছতে দাদাৰ লগত কাজিয়া কৰাৰ পিছত দাদা ঘৰত গৈ নোযোৱাকৈ লীলপান গৈছে দাদা মানুহে মিঠাই কিনি লীলপান পঠাই দিলে দাদাক পঠাৰ সময়ত এইবিলাক শেষ হ'ল বেজালটো শেষ হোৱাৰ পিছত মই মোৰ দাদা আৰু মই আৰু মোৰ সৰু ভাইটি মোৰ ঘৰত গৈ আছোঁ যোৱাৰ সময়ত যাতে মাংস বিক্ৰী কৰে দোকানত ইয়াৰ পৰা আমালোকক তিনিজনে আটক কৰিছে বাইক ৰখাইছে ৰখাৰ পিছতে মই কৈছোঁ কিয় বাইক ৰখাইলে কোৱাৰ কাৰণে মোক ইয়াক দাৰৰ পৰা কোব দিলে ইয়াতে দিয়াৰ পিছতে মোক ধৰাৰ মোৰ দাদাক আহি ধৰিবলৈ দাদাক মাৰিছে এটা হিক মাৰিছে এটা ইউচুফ আলী আৰু ইছমাইল আলী আৰু দুজন আছে সি চাৰিজনে মই এটেক কৰিছে বাইকৰ ৰখাই কিনি দুখন বাইকৰ পৰা ৰখাই কিনি মই এটেক কৰিলে ঘটনা কাঞ্চি বজাৰ দলংগৰ ওচৰতে প্ৰথম হৈছে কাঞ্চি বজাৰত পিছত হৈছে কাঞ্চি বজাৰৰ ওচৰত এই দলংগত আচলতে হৈছিল মোৰ দাদাৰ লগত লাগিছে টমটমৰ পৰা ৰক্ত পৰি আছে খুন পৰি আছে সেইটো লৈ আমাক তারা জিদ মিটাইছে এতিয়া মই দৰপকা তাত এফআইআৰ দিছোঁ ছাৰে কি ক'ব কৰিব এতিয়া আমাৰ ওচৰলৈ ন্যায় বিচাৰ কি কৰে এনেকুৱা কোনে মাৰে নেকি এনেকুৱা মই দেখাবলৈ নাই এনেকুৱা মোমাইছে 15টা খিলাই আছে মাথাত দাৰৰ পৰা